কেনেকুৱা লাগিছে ৰাইজী উজনিৰ খবৰ আজি কোচ ৰাজবংশীৰ ইতিহাসত উজনি অসমৰ উত্তৰ পাৰত আজি ঐতিহাসিক দিন হয়নে নহয় আমি আমাৰ একতা দেখাব পাৰিছো নে নাই আৰু অনাগত দিনত আমি চৰকাৰক এনেধৰণে প্ৰতিষ্ঠা দিবৰ কাৰণে সাজু আছো নে নাই শ্ৰদ্ধাৰ কোচ ৰাজবংশী সন্মিলনীৰ ৰাজ্যিক বিষয়ববীয়াসকল ধেমাজি জিলাৰ সভাপতি সম্পাদক প্ৰমুখে বিষয়ববীয়াসকল লখিমপুৰ জিলাৰ পৰা অহা সভাপতি প্ৰমুখে সাধাৰণ সম্পাদক প্ৰমুখে বিষয়ববীয়াসকল প্ৰতিবাদকাৰীসকল ঢকুৱাখানাৰ পৰা অহা সভাপতি সম্পাদক প্ৰমুখে বিষয়ববীয়া তথা প্ৰতিবাদী বন্ধুসকল জোনাই জিলাৰ পৰা অহা সভাপতি সম্পাদক প্ৰমুখে বিষয়ববীয়াৰ লগতে প্ৰতিবাদকাৰী বন্ধুসকল আৰু বিভিন্ন অসমৰ বিভিন্ন জিলাৰ পৰা উপস্থিত হোৱা কোচ ৰাজবংশী সন্মিলনীৰ বীৰ সৈনিকসকল আজি আমি দেখুৱাই দিব পাৰিছো যে কোচ ৰাজবংশী আচলতে আমি আমাৰ শক্তি কিমান আমাৰ একত্ৰিত হলে আমি কেনেধৰণে আমি এখন যুঁজ দিব পাৰো আজি আমি ধেমাজিৰ দৰে জিলাত আমি জাতীয় সাজপাৰ পিন্ধি এনেধৰণে হালধীয়া হৈ কোন প্ৰথমবাৰৰ বাবে এনেকৈ আহি আজি 2 কিলোমিটাৰ সমদল কৰি 4-5 হাজাৰ মানুহ আহি এনেধৰণে আমি বৰদলনি ৰেলপথত উঠি আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী আমি লৈছিলো আমি সফল সমাপ্তি কৰিছো আমি জয়ী হৈছো নে নাই আগত আহি থকা দিনত এনেধৰণে আমি কাৰ্যসূচী পালন কৰিব লাগিব পাৰিবনে নাই বিশেষকে মই ধন্যবাদ জনাইছো আমাৰ ধেমাজি জিলাৰ বিষয়ববী আৰু যিসকল লোকে এই অসাধ্য কামটো সাধ্য কৰাৰ বাবে যিখিনি কষ্ট কৰিলে যিখিনি ত্যাগ কৰিলে সকলোকে লখিমপুৰ জিলা ঢকুৱাখানা জিলা জোনাই জিলা সকলোকে মই ধন্যবাদ জনাইছো মাজুলী জিলাক ধন্যবাদ জনাইছো মাজুলী জিলাৰ পৰা আমাৰ সভাপতি সম্পাদক প্ৰমুখে যথেষ্টখিনি বিষয়ববীয়া আৰু সংগ্ৰামী সতীৰ্থ আহিছে আমি জনজাতি আমাৰ প্ৰাপ্য আমি এবাৰ পাইছিলো আমাৰ কিছু সাংগঠনিক শিথিলতাৰ কাৰণে আমাৰ কিছু নেতৃত্বৰ শিথিলতাৰ কাৰণে আমি হেৰুৱাব লগা হৈছে আমি উভতিয়াই আনিবৰ কাৰণে এনেধৰণে সংগঠিত আকৌ হৈ যেনেধৰণে আমি সন্মিলনী 96 জনজাতি গণমৰ্যাদা আনিছিল সন্মিলনীৰ নেতৃত্বত আকৌ সন্মিলনী একত্ৰিত হৈছে সাংগঠনিক শক্তিশালী কৰিছে অনাগত দিনত খুব সোনকালে চৰকাৰে যদি আমাক জনজাতি গণমৰ্যাদা নিদিয়ে তেতিয়াহ'লে আমি যিকোনো কাম কৰিবৰ কাৰণে যিকোনো আন্দোলন কৰিবৰ কাৰণে প্ৰস্তুত আছো নে নাই আমি উজনি অসমত এই ধেমাজিৰ ভূমিৰ পৰাই অসম চৰকাৰক প্ৰত্যাহ্বান জনাইছো অহা 24 নিৰ্বাচনত 2024 লোকসভা নিৰ্বাচনৰ আগত যদি আমাক জনজাতি গণমৰ্যাদা প্ৰদান নকৰে আমি ধৰ্মীয় আৱেগত ভোট দিম নেকি আমি জাতীয় আৱেগত ভোট দিম আমি আহি থকা দিনত আমি ধৰ্মৰ নামত বহুত ভোট দিলো এইবাৰ আমি সংকল্প লম পাৰিমনে চেতনাৰ নামত ভোট দিব পাৰিমনে এই ভোট 24ত আমাৰ জাতিৰ নামত আমাৰ যাব হ'বনে যদি আমাক মৰ্যাদা নিদিয়ে জনজাতিকৰণৰ 6 জনগোষ্ঠী জনজাতিকৰণ নিদিয়ে 24 চনত আপোনালোকে মাৰ বান্ধক আমি বিজেপিৰ বিৰোধিতা কৰিম আৰু বিজেপিৰ এগেইনষ্টত আমি ভোট দিব পাৰিমনে ধৰ্মীয় আৱেগত কিন্তু আমি উঠি বাঢ়ি নাযাওঁ হ'বনে সংকল্প লওক আজি আমি সংকল্প ললো যে অহা নিৰ্বাচনত যদি আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেতিয়াহ'লে আমি ধৰ্মীয় আৱেগত আৰু উঠি বাঢ়ি নাযাওঁ আমি জাতীয় আৱেগত ভোট দিম পাৰিম আৰু সেই সংকল্পৰে আমি আজি ভোটি যাম আমি একত্ৰিত হৈছো আমি জাগিছো আমাক একত্ৰিত কৰাৰ কাৰণে আগৰ যিসকল নেতৃত্ব আছিল আমাক কিন্তু এনেধৰণে আমাক সুযোগ দিয়া নাছিল আমি সুযোগ পাইছো নে নাই এই সুযোগ আমি গ্ৰহণ কৰিব লাগিব নে নাই এই সুযোগ আমি 24ত গ্ৰহণ কৰিম বাচি গলি যা বাচি গ'ল